হাই এভৰিৱান, ৱেলকাম বেক টু মাই চেনেল। আপোনালোকে গমে পাইছে যে মই পুৰীৰ পৰা আহি পালোহি। তো আপোনালোকেও পুৰীত গ'লে ক'ত থাকিব, কি খাব, ইয়াৰে ফুল ভিডিঅ' লৈ আনিছোঁ। স্কিপ নকৰাকৈ আপোনালোকে সম্পূৰ্ণ ভিডিঅ'টো চালে গম পাব। আৰু এয়া আমি আছোঁ অসম যাত্ৰী নিবাসত, আৰু গ্ৰাউণ্ড ফ্ল'ৰতে আছে কিটচেন আৰু ৰিচিপশ্যন। আমি এইবাৰ গ্ৰাউণ্ড ফ্ল'ৰতে আছিলোঁ। তো আপোনালোকক এবাৰ মই দেখুৱাই দিওঁ আমাৰ ৰুমটো, আৰু ইয়াৰে খাদ্যবিলাক একেবাৰে দেখাই দিম। মোৰ ৰুমত সোমাইছোঁ। সোমাই লেফ্ট ছাইডে আছে বাথৰুম। এইটো হৈছে ইয়াৰে বাথৰুম, আৰু আমি থকা ৰুমটো এবাৰ দেখাই দিছোঁ আপোনালোকক। ইয়াতে গ্লাছখন আছে, আৰু ওচৰতে আছে কাবাৰ্ডটো। ইয়াতে কাপোৰ থোৱাৰ বাবে দিছে, আপোনালোকে যিবিলাক আনে তাত থ'ব পাৰিব। আৰু এয়া হৈছে এক্সট্ৰা কাপোৰ আৰু বেডখন খুব ডাঙৰ, 4জন ধুনীয়াকৈ শুব পাৰি। আৰু ইয়াৰে প্ৰাইচটো হৈছে 1000 কৰি। ৰুমবিলাকৰ প্ৰাইচবিলাক বেলেগ বেলেগ হয়। এতিয়া যাম ওপৰৰ ফালে। আপোনালোকে যদি খোজকাঢ়ি যাব নিবিচাৰে, লিফ্ট আছে, লিফ্টত যাব পাৰিব। তো ওপৰৰ ভাগটো এবাৰ দেখাই দিওঁ। ফাৰ্ষ্ট ফ্ল'ৰ মই খোজকাঢ়ি আহিলোঁ, তাৰপিছত মই এতিয়া লিফ্টত যাম। আৰু ৰুম আপোনালোকে অনলাইন বুক কৰিব বিচাৰিলে বুক কৰিব পাৰে, বাট অনলাইন অকণমান বেছিকৈ পৰে, আৰু অফলাইন কৰিলে কমত হয়। এয়া ওপৰত ছাতত আহি পালোঁ মই। আৰু দেখিছেনে এয়া জগন্নাথ মন্দিৰটো। যিহেতু আমাৰ ৰুমৰ পৰা বেছি দূৰ নহয়, তো ইয়াৰ পৰাই ভালদৰে দেখিব পায় মন্দিৰটো। আৰু মই মোৰ ফালৰ পৰা কওঁ যে আপোনালোকেও আহিলে ইয়াতে থকাটো বেছি ভাল। ইয়াতে খোৱা আৰু থকা সুবিধাটো খুব ভাল হয়, আৰু দৰ্শন কৰিব সুবিধা হয়। আৰু যিসকলে ডাঙৰ গ্ৰুপত আহে তেওঁলোকেও ইয়াতে থাকিব পাৰে। এয়া অকণমানকৈ মই হল ৰুমটো দেখাই দিছোঁ। যিসকল গ্ৰুপত আহে তেওঁলোকে নিজে খাদ্য বনাই খায়। আৰু এয়া চাওক হল ৰুমটো ইয়াতে। আৰু এতিয়া ব'লক মই ইয়াৰে এই লজখনৰ খাদ্যটো ৰিভিউ কৰোঁ, দেখাই দিওঁ কেনেকুৱা হয় খাদ্যটো। এয়া দালি, তৰকাৰী, ভাত, পাপৰ ভাজি, বেঙেনাৰ বৰ, তিতাকেৰেলা ভাজি আৰু চালাড। আৰু ইয়াৰে ভাজিখন আৰু চব্জিখন চেঞ্জ হৈ থাকে ডেইলি, আৰু আপোনালোকেও যিমানবাৰ লাগে ৰিপিট কৰিব পাৰে। আৰু এই থালিখনৰ প্ৰাইচ হ'ল 100 টকা। আৰু 100 টকাত আপোনালোকে অসমীয়া খাদ্য পেট ভৰাই খাব পাৰিব। বনোৱাজনো অসমৰে হয়। আৰু এতিয়া আপোনালোকক দেখাম অন্য এখন দিনৰ থালি। আৰু যদি আপোনালোকে ভাত নাখায় দেন ৰুটি খাব পাৰিব। ৰুটিৰ প্লেটখনৰো দাম 100 টকাই হয়। এয়া হ'ল অন্য এখন দিনৰ থালি। আলু পিটিকা আছে, তিতাকেৰেলা ভাজি আছে, ছজনাৰ তৰকাৰী, দালি, আৰু এয়া হৈছে ৰুটিৰ থালিখন। তো আপোনালোকৰ পচন্দ অনুযায়ী আপোনালোকে যি ইচ্ছা তাকে খাব পাৰিব। আৰু ভিডিঅ'টো আপোনালোকে কেনেকুৱা পালে জনাব। তো আপোনালোকেও যাওক, এনজয় কৰক, প্ৰভুক দৰ্শন কৰক, নিশ্চয়কৈ ভাল লাগিব। তো নেক্সট ভিডিঅ'ত লগ পোৱাৰ আশাৰে এতিয়ালৈ বাই বাই।